টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। অগ্ৰিম জামিন লাভ কৰা জিংকি মিলি আজি পুনৰ উপস্থিত ডিব্ৰুগড়ৰ তদন্তকাৰী বিষয়াৰ সন্মুখত। লাহোৱাল মটক চাহ বাগিচাত শ্ৰমিকৰ একাউণ্টত 15% এক অংশ ধন অতৰ্কিতে প্ৰদান কৰাত উত্তেজিত শ্ৰমিকৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও। নামৰূপত একেখন হোটেলৰ দৈ খোৱাৰে পৰা বিষক্ৰিয়া হৈ চিকিৎসাধীন কেইবাজনো ব্যক্তি। উৎকট গৰমৰ মাজতে অহা ধুমুহা এজাকে বিধ্বংসী কৰিলে বিৰল প্ৰজাতিৰ শামুক ভঙা চৰাই। গছৰ ওপৰৰ পৰা পৰি প্ৰায় 11টাকৈ অধিক চৰাইৰ মৃত্যুৰ লগতে কেইবাটাও আঘাতপ্ৰাপ্ত। এতিয়া বিতং বাতৰি। উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰা জিংকি মিলি আজি পুনৰ উপস্থিত হৈ তদন্তকাৰী বিষয়াৰ সন্মুখত। উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰি 20 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে উপস্থিত হৈছিল ডিব্ৰুগড় সদৰ থানাত। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰা জিংকি মিলি আজি পুনৰ উপস্থিত হৈ তদন্তকাৰী বিষয়াৰ সন্মুখত। উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰি 20 ছেপ্টেম্বৰত প্ৰথমবাৰ উপস্থিত হৈছিল ডিব্ৰুগড় সদৰ থানাত। সেইদিনা মই মেমক লগ নাপালোঁ যিহেতু, তো সেইটো কাৰণে মোক মঙলবাৰে ষ্টেটমেণ্টৰ কাৰণে তেখেতসকলে হাজিৰ হ'বলৈ কৈছিলে। তো সেইটো কাৰণে মই আজি আহি পেলাই ইয়াতে হাজিৰ হৈছোঁ। অভিযোগবোৰ মোৰতো এতিয়া সঁচা কথা ক'বলৈ গ'লে FIR-ত মোৰ নামেই নাই। সেইখনৰ ভিত্তিতে মোক বেইলটো দিয়া হৈছিলে। কিন্তু মই নাজানো এতিয়া যেনেকৈ কৈ আছে ন, মিডিয়া ট্ৰায়েলহে চলি আছে যিহেতু বেছিকৈ, সেয়াই আৰু সেইকাৰণে মই চাওঁ এতিয়া আজি গৈ পেলাই চাওঁ কেনেকুৱা ধৰণৰ কি ষ্টেটমেণ্ট তেখেতসকলে বিচাৰিছে। মই যেনেকুৱা ধৰণৰ ষ্টেটমেণ্ট। নিউজ ডেস্ক AN টেলিভিছন। লাহোৱাল মটক চাহ বাগিচাত শ্ৰমিকৰ সৈতে আলোচনা নকৰি বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকৰ একাউণ্টত 15% এক অংশ ধন অতৰ্কিতে প্ৰদান কৰাৰ পিছতে শ্ৰমিকসকলে উত্তেজিত হৈ পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। লাহোৱাল মটক চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। শ্ৰমিকৰ সৈতে আলোচনা নকৰি বাগিচাৰ কৰ্তৃপক্ষই আজি শ্ৰমিকৰ একাউণ্টত 15% এক অংশ ধন অতৰ্কিতে প্ৰদান কৰাৰ পিছতে শ্ৰমিকসকল ক্ষোভিত হৈ পৰে। উত্তেজিত শ্ৰমিকে বাগিচাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। MK চাহ কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। আমি নলওঁ, ছেক্ৰেটাৰী প্ৰেচিডেণ্ট হ'ব লাগিব। ছেক্ৰেটাৰী প্ৰেচিডেণ্ট চহী কৰাৰ কাৰণে আমাৰ এইটো হৈছে। ছেক্ৰেটাৰী প্ৰেচিডেণ্ট যদি চহী নকৰে আমাৰ কেতিয়াও নহ'লে। আৰু এনিয়ন আছে ন, এনিয়নৰ আমাৰ চহী লাগে, চহী কৰিছে। এনিয়ন চহী কৰাৰ কাৰণেহে পইচা সোমাইছে। আমাৰ দৰমহা পইচা 15 দিন 20 দিন লাগে সোমাবলৈ। আৰু এইটো কেনেকৈ পটক দিনে কাগজত পটকলে সোমাই। 20% বোনাছ শ্ৰমিকক প্ৰদান নকৰিলে অনিৰ্দিষ্ট কালৰ বাবে বাগিচা বন্ধ কৰি দিব বুলি স্পষ্ট কৰি দিছে ক্ষোভিত শ্ৰমিকসকলে। অসমৰ চাহ শ্ৰমিক যিটো ৰাইজ প্ৰতি বছৰে 20% বোনাছ তেওঁলোকে পাই আহিছে। ইতিমধ্যেও তেওঁলোকে আশা কৰিছিলে যে 20% বোনাছ তেওঁলোকে কোম্পানীৰ পৰা লাভ কৰিব। কিন্তু কেইবালানি তেওঁলোকে আলোচনা কৰাৰ পাছতো কোম্পানী তাৰপিছত চাহ শ্ৰমিক সংঘই আলোচনা কৰিলে, সাধাৰণ শ্ৰমিক ৰাইজক অৱগত কৰালে যে তেওঁলোক কোম্পানীৰ কিবা কাৰণত লছ হৈছে, তেওঁলোকৰ ঘাটি হৈছে, তেওঁলোকে 20% বোনাছ একেটা কিস্তিত দিব নোৱাৰে, তেওঁলোকে দুটা কিস্তিত দিয়াৰ কথা কৈছিলে। কিন্তু শ্ৰমিক ৰাইজে সেই বিষয়টো মান্তি নহ'ল। যোৱাকালি এইখন বাগানৰে এটা বাগিচা, পানীতোলা চাহ বাগিচা, তাতো তেওঁলোকে শ্ৰমিকে বাগিচা বন্ধ কৰি তেওঁলোককো 15% দিয়াৰ যিখিনি কথা কৈছিলে তেওঁলোকে মান্তি নহ'ল। আজি কি হ'ল, কোনো জাননী প্ৰেৰণ নকৰাকৈ মটক চাহ বাগিচা কৰ্তৃপক্ষই প্ৰতিজন যিবোৰ শ্ৰমিক আছে, শ্ৰমিকৰ যিটো বেংক একাউণ্ট আছে তাত 15% বোনাছৰ এটা কিস্তি, মানে 15% যিটো কিস্তি হয় সেই কিস্তিটো তেওঁলোকক কোনো জাননী প্ৰেৰণ নকৰাকৈ তেওঁলোকৰ একাউণ্টত পইচাখিনি সোমাই দিয়া হৈছে। তাৰ কাৰণে তেওঁলোকে খুব ক্ষোভিত হৈ আজি বাগিচা কাৰ্যালয় ঘেৰাও কৰিছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আহিছো পৰৱৰ্তী বাতৰিলৈ। নামৰূপৰ কেইবাজনো ব্যক্তি কালি নিশা একেখন হোটেলৰ দৈ খোৱাৰে পৰা বিষক্ৰিয়া হৈ চিকিৎসাধীন হয়। ঘটনা অনুসৰি কালি সন্ধিয়া নামৰূপ ৰেলৱে ষ্টেচনৰ সমীপৰ এখন হোটেলৰ পৰা দৈ কিনি আনি খোৱাৰ কেইঘণ্টামানৰ পাছতেই এটা পৰিয়ালৰ 4জন লোকৰ লগতে আন কেইবাগৰাকী লোকৰ তীব্ৰ পেটৰ বিষ আৰু বমি কৰি নামৰূপ সাৰ কাৰখানাৰ চিকিৎসালয়ত ভৰ্তি হয়। একেখন হোটেলৰ দৈ খোৱাৰে পৰা নামৰূপৰ কেইবাজনো ব্যক্তি কালি নিশা খাদ্য বিষক্ৰিয়া হৈ চিকিৎসাধীন হয়। ঘটনা অনুসৰি কালি সন্ধিয়া নামৰূপ ৰেলৱে ষ্টেচনৰ সমীপৰ এখন
এখন হোটেলৰ পৰা দৈ কিনি আনি খোৱাৰ কেইঘণ্টামানৰ পাছতেই এটা পৰিয়ালৰ 4জন, 2জন অইল সুৰক্ষা কৰ্মী আৰু এজন লোক তীব্ৰ পেটৰ বিষ আৰু বমি কৰি নামৰূপ সাৰ কাৰখানাৰ চিকিৎসালয়ত ভৰ্তি হয়। চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ভুক্তভোগীসকলক পোৱা যাবলৈ দিয়ে যদিও ভুক্তভোগী পৰিয়ালে সংবাদ মাধ্যমৰ আগত হোটেলখনৰ স্বত্বাধিকাৰীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। দুপৰীয়া ভাত খাই মেলি আকৌ ৰজনী হোটেলত 6টামান বজাত আহি দৈ খালে। দৈ খাই আকৌ জিমলৈ আহিছিলে। জিমৰ পৰা আকৌ যেতিয়া ঘৰলৈ উভতি গ'ল, তেতিয়া মানে খুব পেট বিষাইছিলে। পেট বিষত তত নাইকিয়া হৈছিলে আৰু সেইটো আৰু বমি হৈছিলে। সেইটো হোৱাৰ পাছত আমি লগৰবোৰক মাতিলোঁ আৰু লগৰবোৰৰ লগতে মানে মেডিকেল অনাৰ সিদ্ধান্তটো ল'লোঁ। মেডিকেলত ফুড পয়জনিং হৈছে বুলি কৈছে। নামৰূপত আহি আমি প্ৰথমতে দেৱু হোটেলত সোমালোঁ, তাত দৈৰ কাৰণে, কাৰণ বেটাই দৈ বিচাৰিছিলে। তাত দৈ পোৱা নগ'ল। তাত পোৱা নগ'ল তো মই ক'লোঁ যাওক ৰজনী দোকান আছে ওচৰতে, ৰজনী দোকানৰ পৰা লৈ আহিব বুলি। তাৰ পৰা দৈ নিলোঁ আমি। নি কিনে নিয়াৰ লগে লগে তাৰপিছত বেটাই দৈ বিচাৰিছিলে, তো সি কৈছে মা দৈ আনিলি নাই? দৈ আনিলোঁ। তাৰপিছত সি লৈ কিনে গুচি গ'ল। গৈ কিনে উলিয়াইছে তো এনায়েক আছিলে লগতে। তাৰপিছত এনায়েকে ক'লে হাত চাত ধুই মেলি চবাকে খোৱা বুলি। সি হাত চাত ধুই মেলি খালে। খাই কিনে এনায়েক দিলে। 3টা লৈ গৈছিলোঁ দৈ 20 টকীয়া প্লাষ্টিক গ্লাছত। তাৰপিছত এটা এনায়েক দিলে, তাৰপিছত এটা নিজে খালে আৰু এটা আমাৰ বৰ্জনা ল'ৰা থাকে তাক দিলে। দৈটো বেটাই আধা খালে, আধা নাখালে, কুকুৰক খোৱালে। মায়েও আধা খালে, কিন্তু বৰ্জনা ল'ৰাটো বেছিকৈ খালে। তাৰপিছত এই আমাৰ বেটিয়ে খাব বিচাৰিছিলে, ইয়াক বেছি খোৱা নাই, 2 চামুচমান খোৱালে। খুৱাই কিনে তাৰপিছত 1 ঘণ্টাৰ ভিতৰতে আৰু খোৱাৰ পিছত খানা চানা 9টামান বাজিছিলে চাগে, তেতিয়া ভাত চাত খালে। আৰু খোৱাৰ 5 মিনিট পিছত ভাত খোৱাৰ, দৈ খোৱা তেতিয়ালৈকে 1 ঘণ্টামান হৈছিলে, আৰু ভাত খোৱাৰ 5 মিনিট পিছত আমাৰ মায়ে প্ৰথমতে বমি কৰিছে। তো মায়ে ক'লে ভণ্টি মোক ঘৰত থৈ আহিবি, মোক বমি বমি লাগিছে। তো মই ক'লোঁ বমি বমি লাগিছে, কি হ'ল, কিবা হ'ল নেকি? নাই, মায়ে কৈছে অকল বমিহে লাগিছে বুলি ক'লে। মাক থৈ আহিছোঁ, আহি লগালগ দেখিছোঁ ডাঙৰটোৱে বমি কৰিছে, বৰ্জনা ল'ৰাটো বেটাই কৰিছে। তাৰপিছত ই শুই আছিলে, ই শোৱা ভাগে বমি কৰিছে। তাৰপিছত মই ক'লোঁ মাক ফোন কৰচোন, এতিয়া থৈ আহিছোঁ, মা বমি কৰিছে নেকি? তাৰপিছত ঘৰত ফোন কৰিছে, দাদাই কৈছে অঁ মা একদম পূৰা বমি কৰি আছে। একদম লগালগ মানে গোটেই 4টা একদম বমি কৰিছে। তো বমি কৰিছে। তাৰপিছত মই লগালগ ৰজনীক ফোন কৰিলোঁ। মই সেইমতে ৰজনীক ফোন কৰি কৈছোঁ দাদা বোলো আপোনাৰ দোকানৰ পৰা আজি দৈ আনি খাই কিনে গোটেইকেইটা বমি কৰিছে। তো সি ক'লে আৰে দৈটো বহুতে খাইছে বুলি কৈছে। দৈ খোৱা হ'লেতো যিমানে খাইছে গোটেইকেইটাৰ হেৰি হ'ব বুলি কৈছে। মই কৈছোঁ হয়, দৈটো যদি খাইছে কিবা প্ৰব্লেম আছে হ'লে গোটেইকেইটাৰে হ'ব। সি কৈছে নহয় দৈৰ কাৰণে হোৱা নাই, আজি গৰম কেনেকুৱা, গৰমৰ কাৰণে হ'ব পাৰে। তো মই ক'লোঁ ঠিক আছে, গৰমৰ কাৰণেও হ'ব পাৰে। তো কৈছে তুমি ঠাণ্ডা ফ্ৰিজত আছিলে নিকিনি লগালগ খুৱাইছে চাগে। মই ক'লোঁ আনিলোঁ, আনি লগালগতো সৰু ল'ৰা খাবই। মই ঠাণ্ডাই আছিলে দৈটো দিলোঁ, খালে বুলি কৈছোঁ। তাৰপিছত বাচি থকা দৈটো আমিও আনি খাইছোঁ বুলি কৈছে। 2টা দৈ বাচি আছিলে, লাষ্টত আমি আনিলোঁ, খালোঁ, আমাৰতোচোন একো হোৱা নাই বুলি কৈছে। তো মই সিমানটোৱে কথাটো থৈ দিলোঁ আৰু হ'ব বাৰু ঠিক আছে, দৈ খাই হ'ল এতিয়া কি খাই হ'ল, কিন্তু মই সিহঁতক মেডিকেল লৈ গৈছোঁ বুলি ক'লোঁ। সি ক'লে অঁ যদি খাইছে হ'লেতো গোটেইখিনি যাবই মেডিকেল। তাৰপিছত ইয়াত আহিছোঁ, অহাৰ লগে লগে সিহঁতক ডাক্তৰে চাই মেলি তাৰপিছত দৰৱ চৰৱ দিলে আৰু ইঞ্জেকশ্যন কাৰণে, তাৰপিছত চিট দিলে। আহি সোমাইছোঁ, সুধিছোঁ, আগতে এজন এডমিট হৈ আছিলে। তো সিহঁতক সুধিছোঁ, সি কৈছে নহয় দৈ খায়ে এনেকুৱা হৈছে। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। ভাৰতীয় চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ নেতৃত্বত ডিগবৈ পাৱৈ চাহ বাগিচাত 20% বোনাছ এটা কিস্তিত প্ৰদান কৰাৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ডিগবৈ পাৱৈ চাহ বাগিচাৰ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ভাৰতীয় চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ নেতৃত্বত এই প্ৰতিবাদ। 20% বোনাছ এটা কিস্তিত প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ। প্ৰচণ্ড গৰমত কাম কৰিব লগা হোৱা শ্ৰমিকসকলৰ বিশেষ সুবিধা প্ৰদান কৰিবলৈও দাবী প্ৰতিবাদকাৰী। হাতজোৰ কৰি আৱেগিক হৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাগিচা কৰ্তৃপক্ষক আহ্বান মহিলা শ্ৰমিকৰ। কৰিছোঁ আমাৰ 20% বানাছটো যেনেকা হ'লেও আপোনালোকে দিয়ক, কাৰণ কি আমাৰ চাহ মজদুৰহঁতে এই বানাছৰ যোগেদিয়ে বহুতখিনি আশা লৈ বান্ধি থাকে আৰু বহুতখিনি আশা লৈ থিয় হৈ থাকে। কিন্তু যদি আমাক 2% কৰি দিয়ে বা আমাক কম দিয়ে, আমি একদম মৰিবলগীয়া বাধ্যত আমি আহি যাওঁ। আৰু যি হ'ল আমাৰ যিটো হাজিৰা, আমাৰ যিটো মজদুৰি আমি পাওঁ, আপোনালোকেতো নিজেই গম পায় আমাৰ মজদুৰি কিমান আছে, 250 টকা। 250 টকা আছে কি নাইকে? 250 টকা আছে। 250 টকাত আমি কেনেকুৱা ঘৰ চলিম? আজিকালি বস্তু বাহিনীৰ ইমান দাম। 1 লিটাৰ তেল যদি আমি কিনো 15 দিন চলিব লাগে 1 লিটাৰ তেলত। আমি ইমান কষ্ট কৰি খাওঁ। এসাঁজ ভাত খাবৰ কাৰণে আমি সদায় নিমখ আৰু জলকীয়া লৈ টিপিঙত ভাত লৈ যাওঁ। কেলৈ আমি 15 দিন কাম কৰোঁ, কিন্তু টিপিঙত ভাল এসাঁজ ভাত, এসাঁজ চব্জি আমি লৈ কিনে বাগানত যাব নোৱাৰোঁ। দুৰ্গা পূজাৰ সময়ত আমাৰ চাহ শ্ৰমিকে
যি 20% বোনাছ লাভ কৰে সেই বোনাছটো এক কিস্তিতে দি তেওঁলোকক শেষ কৰিব লাগে। অন্যথাই ভাৰতীয় চাহ মজদুৰ সংঘৰ মাৰ্ঘেটা শাখা আৰু পাৱ ইউনিট কমিটিয়ে যিকোনো ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব, যাৰ বাবে একমাত্ৰ বাগিচাৰ কৰ্তৃপক্ষই আৰু মালিক পক্ষই দায়ী হ'ব। আৰু ইয়াৰ যোগেদি আমি আপোনালোকক জনাব বিচাৰিছোঁ, যেতিয়া আমাৰ চাহ বাগিচাবিলাকত লাভ হয় তেতিয়া আমি কোনো এখন বাগিচাত আজিলৈকে দেখিব পোৱা নাই যে চাহ শ্ৰমিকে যিটো 20% বোনাছ লাভ কৰে তাৰ পৰিৱৰ্তে বোলে 22% দিছে, 23% দিছে। কিন্তু যেতিয়া লোকচানৰ কথা আহে তেতিয়া প্ৰতিখন বাগিচাতে আমি দেখিবলৈ পাওঁ অসমৰ বিভিন্ন জেগাত যে ক'ৰবাত বোলে 18% হ'ব, ক'ৰবাত 15% হ'ব। এই নীতিবিলাক আমি দেখিবলৈ পাই, যাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি সমগ্ৰ আমাৰ পাৱৈ চাহ বাগিচাৰ যিমান মেনেজমেণ্ট টীম আছে সকলোকে এটা কথা আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে অহা 3 দিনৰ ভিতৰত যাতে আমাৰ চাহ শ্ৰমিকসকলৰ যি প্ৰাপ্য বোনাছ 20% এক কিস্তিতে দিয়াৰ ব্যৱস্থাটো যাতে তেওঁলোকে আমাক এগ্ৰিমেণ্ট হিচাপে আগজাননী দিব লাগে। অন্যথা শুক্ৰবাৰ দিনাখন আমি ইয়াতকৈ ডাঙৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম, যাৰ বাবে তেওঁলোকে একমাত্ৰ জগৰীয়া হ'ব। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এৰি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। উৎকট গৰমৰ মাজতে অহা ধুমুহা এজাকে বিধ্বংসী কৰিলে বিৰল প্ৰজাতিৰ এজাক চৰাইক। যোৰহাটৰ ফুকনালী আৰু KKB ৰোডৰ সংযোগীস্থলীত দুজোপা গছত বাঁহ সাজি আছিল এই বিৰল প্ৰজাতিৰ শামুক ভঙা চৰাই। গছৰ ওপৰৰ পৰা পৰি প্ৰায় 11টাকৈ অধিক চৰাইৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও চৰাই আঘাতপ্ৰাপ্ত হয়। উৎকট গৰমৰ মাজতে অহা বতাহ ধুমুহাজাকে বিধ্বংসী কৰিলে বিৰল প্ৰজাতিৰ এজাক চৰাইক। সেই বিৰল চৰাইবিধ হৈছে শামুক ভঙা চৰাই। যোৰহাটৰ ফুকনালী আৰু KKB ৰোডৰ সংযোগীস্থলীত দুজোপা গছত বাঁহ সাজি আছিল এই বিৰল প্ৰজাতিৰ শামুক ভঙা চৰাই। আজি সন্ধিয়া অহা প্ৰচণ্ড বতাহ ধুমুহাজাকৰি কিছু চৰাই গছৰ ওপৰৰ পৰা পৰি প্ৰায় 11টাকৈ অধিক চৰাইৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও চৰাই আঘাতপ্ৰাপ্ত হয়। এই কথা বন বিভাগক জনোৱাত বন বিভাগৰ বিষয়া কৰ্মচাৰী আহি মৃত্যু হোৱা চৰাইকেইটা লৈ যোৱাৰ লগতে আঘাতপ্ৰাপ্ত চৰাইকেইটাক চিকিৎসা কৰাবলৈ লৈ যায়। প্ৰকৃতিপ্ৰেমী হিচাপে বুলিয়েই নহয়, যোৰহাটৰ এগৰাকী নাগৰিক হিচাপে এটা কথাই ক'ব বিচাৰিম, কাৰণ বিশেষকৈ বন বিভাগক মই অনুৰোধ জনাম যে সঁচাকৈ আজি দুখজনক ঘটনা। কাৰণ মই নিজেই স্বচকুৰে দেখিছোঁ যে কেইবাটাও চৰাই পোৱালি ইয়াত মৃত্যু হৈছে আৰু দুটামান পোৱালীয়ে দুখ পাইছে। গতিকে বন বিভাগৰ ফালৰ পৰা ইতিমধ্যে বিষয়া কৰ্মচাৰীসকল আহিছে আৰু তেখেতসকলে কৈছে যে কেইবাটাও 3টা শামুক ভঙা ডাঙৰ মানে অলপ ডাঙৰ প্ৰকাৰৰ সেই 3টা পোৱালি ঠিকে আছে আৰু বাকী অলপমান ঠেঙত দুখ পাইছে, কিছুমান পাখি ভাগিছে। গতিকে তেওঁলোকে কৈছে যে তেওঁলোকে ট্ৰিটমেণ্ট কৰি পেলাই ভাল কৰাৰ এটা ব্যৱস্থা কৰিম বুলি কৈছে। আৰু দ্বিতীয়তে যিখিনি চৰাই পোৱালি ঢুকাইছে, মৰিছে, সেইখিনিক তেওঁলোকে PM কৰি পেলাই তেওঁলোকে ডিষ্ট্ৰয় কৰিম বুলি তেওঁলোকে কৈছে। কিন্তু কথাটো হৈছে কি যে এই শামুক ভঙা চৰাইবিধ আচলতে আমি ক'বলৈ গ'লে খুবেই আমাৰ প্ৰকৃতিৰ মানে জৰুৰী হয়। গতিকে সেই চৰাইখিনিক আমি সঁচাকৈ আমি ভাল ধৰণে ৰখাটো আমাৰ কাৰণে আমাৰ এটা দায়িত্ব বুলি ভাবোঁ। গতিকে মই বন বিভাগক অনুৰোধ জনাম যে তেখেতসকলে কেনেধৰণে এই চৰাইবিধক যাতে ভাল ধৰণে ৰাখিব পাৰে আৰু কেনেধৰণে কি ব্যৱস্থা কৰে তেখেতসকলৰ ফালৰ পৰা কৰিব বুলি মই অনুৰোধ জনাইছোঁ। আৰু লগতে এই শামুক ভঙা চৰাইবিধ হৈছে আমাৰ পৰ্যাপ্ত হিচাপে আমাৰ আজিকালি দেখিবলৈ পোৱাই নাযায়। গতিকে তেনেস্থলত আমাৰ যোৰহাটত এনেকুৱা এটা চৰাই যিহেতু আমি পাইছোঁ, গতিকে তেওঁলোকক আমি সংৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে কৰ্তব্য বুলি ভাবোঁ। আৰু বন বিভাগক অনুৰোধ জনাইছোঁ যে সেই চৰাইবিধক কেনেধৰণে ভাল ধৰণে ৰাখিব পৰা যায় আৰু সেই কথাটো তেওঁলোকে লক্ষ্য কৰা উচিত। আৰু ধুমুহা আহিছে, ধুমুহা আহিলেই প্ৰায় এই অঞ্চলত দেখা পোৱা যায় যে গছৰ ডাল ভাগি এই চৰাইবিধ বা বিভিন্ন প্ৰজাতিৰ চৰাই আমাৰ মৃত্যুমুখত পৰা দেখা পাওঁ। গতিকে এই ক্ষেত্ৰত কেনেধৰণে কি ব্যৱস্থা কৰিলে চৰাইখিনিক আমি ভাল ধৰণে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, সেইটোৰ ওপৰত বন বিভাগে অতি শীঘ্ৰে ব্যৱস্থা ল'ব বুলি মই আশাবাদী।
এটা চৰাই মানে অলৰেডি মৃত্যু হ'ল, বাকী 3টা আছে এতিয়া। এটাটো আমি ৰেস্কিউ কৰিছোঁ, বাকী এটা উৰি গ'ল দেখিলেই। গতিকে এতিয়া যিকেইটা আছে সেইকেইটাক ডিষ্টাৰ্ব নিদিওঁ, জীয়াই থকা। যোনটো মানে এতিয়া অলৰেডি মানে ধৰিব পৰা অৱস্থাত আছে তাক লৈ গৈছোঁ, ট্ৰিটমেণ্ট কৰি পৰীক্ষা ৰিলিজ কৰাৰ ব্যৱস্থা কৰিম। বাকীখিনি আমি আৰু PM কৰি পেলাই ডিছপ'জ কৰিব লাগিব, মানে তাৰ বাহিৰে উপায় নাই আৰু এতিয়াতো। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। হোজাইত পোহৰলৈ আহিছে এটাৰ পাছত আনটো প্ৰবঞ্চনাৰ ঘটনা। কেতিয়াবা যদি ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ দিয়াৰ নামত কেলেংকাৰী, আন কেতিয়াবা আকৌ চৰকাৰী চাকৰি দিয়াৰ নামত চলিছে মুকলি বজাৰ। চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি এটা NGOৰ 2 কৰ্মচাৰী ক্ৰমে ধৃত গিয়াছুদ্দিন লস্কৰ আৰু লুৎফুৰ ৰহমান চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হোজাইত পোহৰলৈ আহিছে এটাৰ পাছত আনটো প্ৰবঞ্চনাৰ ঘটনা। কেতিয়াবা যদি ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ দিয়াৰ নামত কেলেংকাৰী, আন কেতিয়াবা আকৌ চৰকাৰী চাকৰি দিয়াৰ নামত চলিছে মুকলি বজাৰ। ইজনৰ পাছত সিজন প্ৰবঞ্চকো পৰিছে আৰক্ষীৰ জালত। হোজাই নীলবাগানত চৰকাৰী চাকৰিৰ মুকলি বজাৰ। চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি এটা NGOৰ 2 কৰ্মচাৰী পৰিছে আৰক্ষীৰ জালত। ধৃত গিয়াছুদ্দিন লস্কৰ আৰু লুৎফুৰ ৰহমান চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হাইলাকান্দিৰ ডক্টৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ নামৰ ছ'চাইটিয়ে নীলবাগানৰ সমীপৰ ৱাৰিছ ভৱনত অনুষ্ঠিত কৰিছিল নিযুক্তি পৰীক্ষা। NGOটোৰ বিৰুদ্ধে নিবনুৱা যুৱক যুৱতীৰ পৰা লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ। প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা ছুপাৰভাইজাৰ পদৰ বাবে 70,000 টকা আৰু শিক্ষক পদৰ বাবে 35,000 টকা, সহায়িকা পদৰ বাবে 17,000 টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। হোজাই কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰায় 5 শতাধিক প্ৰাৰ্থীৰ পৰা ধন আদায় লোৱাৰ অভিযোগ উঠিছে। মই পইচা দিছিলোঁ, LP স্কুলৰ হেল্পাৰ আৰু মাষ্টৰনী মাদাৰ টিচাৰ। কমান শ্ৰেণীটো আছিলে বুলি কৈছিলে, কমান শ্ৰেণীটো আগত আছিলে, এতিয়া নাই বুলি ক'লে। সেইটো কাৰণে সিহঁতে এইটো কাৰণে মাতিলে, মাতাৰ পিছত আমাক বুজালে, আমি বুজোৱাত আমি ভুল গ'লোঁ। কিন্তু এতিয়া আমাক উচিত বিচাৰ লাগে। এতিয়া প্ৰশাসনক কৈছে, SP-ক কৈছে যে এইটো আমি শিকোৱা বাবদহে লৈছোঁ, আৰু পইচাটো শিকোৱা বাবদহে লৈছে। মাষ্টৰে লৈছে 32,000 মাষ্টৰনীবিলাকৰ, আৰু হেল্পাৰবিলাকৰ লৈছে 17,000। আৰু সেইটো মানে এতিয়া আজি কৈছে যে শিকোৱা বাবদহে পইচা লৈছোঁ, আৰু খোৱা বোৱা বাবদ লৈছে। কেণ্টিন আছে। আমাৰ গ্ৰুপটোত আছিলে আপোনাৰ আজি 100জন আছিলে, আৰু আপোনাৰ এটা গ্ৰুপত আমি 4 নম্বৰ গ্ৰুপ, তাৰপিছত তাৰে 62জন 60জন এনেকৈ আছে, 100জন আছে গ্ৰুপত। ইতিমধ্যে NGOটোৰ 2 কৰ্মচাৰী গিয়াছুদ্দিন লস্কৰ আৰু লুৎফুৰ ৰহমান চৌধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। 30,000 টকা লৈছে, মাদাৰ টিচাৰৰ পৰা আৰু হেল্পাৰৰ পৰা 17,000 লৈছে। সিহঁতেতো চাকৰি দিম বুলি টকা লৈছে, যদি শিকাম বুলি টকা ল'লে হয় কোনেনো দিলে হয় আপোনালোকে কওকচোন। আমি গৰু গাই বেছি এটা বেচত 60-70টাকে আছে ল'ৰা ছোৱালী। বেচ 90টামান হ'ব নেকি। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছো অন্য এক বাতৰিলৈ। বিজেপি নেতৃত্বাধীন দৰঙৰ খাৰুপেটীয়া পৌৰসভাৰ কাৰ্যালয় প্ৰাংগণত পৌৰনেত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে আৰু পদত্যাগৰ দাবীত নগৰবাসীয়ে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। বিজেপি নেতৃত্বাধীন দৰঙৰ খাৰুপেটীয়া পৌৰসভাৰ কাৰ্যালয় প্ৰাংগণত পৌৰনেত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে আৰু পদত্যাগৰ দাবীত নগৰবাসীয়ে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। খাৰুপেটীয়া পৌৰসভাৰ সভানেত্ৰী কৃষ্ণা সাহাই ৱাৰ্ড কমিছনাৰসকলক উপেক্ষা কৰি আৱাসিক এলেকাত মদৰ বিপণীৰ NOC প্ৰদান কৰাৰ লগতে পৌৰসভাৰ অধীনৰ কোঠালী নিৰ্মাণৰ দুৰ্নীতি, আবণ্টনত দুৰ্নীতি, বিভিন্ন কাম কাজত স্বৈৰাচাৰিতা চলাই থকাৰ অভিযোগ তুলি পৌৰনেত্ৰীৰ পদত্যাগৰ দাবীত শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে এই প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে মদৰ বিপণীৰ NOC বাতিল কৰক, পৌৰসভাৰ সভানেত্ৰী পদত্যাগ কৰক ইত্যাদি শ্লোগানৰ প্লেকাৰ্ড হাতত লৈ প্ৰতিবাদত বহে। উল্লেখ্য যে পৌৰসভাৰ অন্তৰ্গত কালিবাৰী ৰোডত আৱাসিক এলেকাত মদৰ বিপণী ধনৰ বিনিময়ত NOC বাতিলৰ দাবীত নগৰবাসীয়ে কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছিল। যদিও পৌৰনেত্ৰী কৃষ্ণা সাহাই কোনো পদক্ষেপ গ্ৰহণ নকৰাত আজি খাৰুপেটীয়া বজৰং দলৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। খাৰুপেটীয়াতো দুৰ্নীতি বুলি ক'লে দুৰ্নীতি হৈয়ে আছে, কাৰণ খাৰুপেটীয়াত যে এইটো চেয়াৰপাৰ্চন বহাৰ পিছত খাৰুপেটীয়া ডেভেলপমেণ্ট কামে নাই। ইহঁতৰ স্কিম আহি আছে, স্কিমৰ টকা যে ক'ত যাই আছে এইটো ইহঁতে গম পাই আছে। আজি কেইদিনমান আগতে চাৰিআলিতো এটা নতুন বিল্ডিং এটা বনাইছিল, সেইটো কনষ্ট্ৰাকশ্যন নোহোৱাৰ আগতে এই বিল্ডিংখিনি মানুহৰ তাত বেছি দিছিল। এইটো আমি প্ৰতিবাদ কৰাৰ পিছত তাৰপিছত প্ৰশাসনৰ পৰা আহি কিনি এইটো চিল কৰাই দিছে। ইয়াতে এটা দুৰ্নীতি হৈছে, ইয়াতে এটা কনষ্ট্ৰাকশ্যন চলি আছে, আমি শুনামতে এইটোও বিক্ৰী কৰি দিছে, এইটো ৰিলিজত দি দিছে, 100 বছৰৰ কাৰণে ৰিলিজত দি দিছে বুলি শুনা পাইছোঁ। কনষ্ট্ৰাকশ্যন শেষ নোহোৱাৰ আগতে কেনেকৈ এটা বস্তু মানুহৰ তাত বিক্ৰী কৰি দিব পাৰে, আমি এইটো লৈ অলপ চিন্তিত আছোঁ। কাৰণ এনেকুৱা যদি পৌৰপতি আমাৰ খাৰুপেটীয়াত থাকে তেনেহ'লে খাৰুপেটীয়াখন বাৰু কোনদিন বিক্ৰী হৈ যায়।
আমাৰ এনেকুৱা পৌৰপতি নালাগে। আমাৰ এই পৌৰপতি খাৰুপেটীয়াৰ পৰা নিজৰ ইচ্ছাত বিদায় হ'ব লাগে, নহ'লে পাব্লিকে কিন্তু আপোনাক এদিন বিদায় কৰি দিব খাৰুপেটীয়াৰ পৰা। কাৰণ মানুহে এটা কয় নহয় যে কি বুলি কয় আপোনাৰ ক্ষমতা মূৰত ধৰিছে, ইয়াৰ ক্ষমতা মূৰত ধৰিছে। ক্ষমতাৰ কাৰণে মানে কোনো ৱাৰ্ড মেম্বাৰক পাত্তা নিদিয়ে। আজি এই সুৰা বিপণী যেটো হৈ আছে, আমি প্ৰতিবাদ কৰি আছোঁ, কৈ আছে যে আমি NOC দিছোঁ, তাতে কণ্ডিশ্যন লিখি দিছে। NOC যদি দিছে, কণ্ডিশ্যন লিখি দিছে, তেনেহ'লে NOCটো বাতিল কৰাৰ কাৰণে আমাৰ কিয় ডিচিত তাত যাব লাগে? NOCটো আপুনিয়ে বাতিল কৰিব পাৰে। আমি সেইদিনা বাৰে বাৰে চেয়াৰপাৰ্চনক ক'লোঁ যে আপুনি এইটো বিপণী বন্ধ কৰি দিয়ক, ইয়াৰ পৰা বেলেগ ঠাইত দিয়ক। নিদিয়ে আমাৰ ডিচিত তাত যাব লাগে। আৰু NOC আপুনি দিছে, NOC লিখি আপুনি দিছে, আপুনি কিয় এইটো হেৰি কৰিব নোৱাৰে? কিবা হৈছে নেকি? আপোনাৰ যদি ভিতৰীয়া কিবা কথা থাকে আমাৰ লগত শ্বেয়াৰ কৰক, খাৰুপেটীয়া ৰাইজক জনাওক আপুনি যে এইটো NOC আমি কিয়ৰ ভিত্তিত দিলোঁ, কিয়ৰ ভিত্তিত দিছে NOCটো, এইটো ক্লিয়াৰ কৰিব লাগে। কাৰণ ইমান দুৰ্নীতিগ্ৰস্ত চেয়াৰপাৰ্চন আমাৰ খাৰুপেটীয়াত নালাগে। আমাৰ খাৰুপেটীয়াখন ভাল কৰাৰ এটা চেয়াৰপাৰ্চন লাগে, যাতে সুন্দৰ কৰি খাৰুপেটীয়াটো ডেভেলপ কৰক। খাৰুপেটীয়া ডেভেলপ একো হোৱা নাই, আৰু এইটো চেয়াৰপাৰ্চনে খাৰুপেটীয়া ডেভেলপ নকৰে, খালি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিব। বোৰ্ড মিটিঙৰ যিমান খণ্ড আয়ুক্ত আছিল সিহঁতেও আপোচ কৰা নাই বস্তুটো, কিন্তু পিছদিনা 18 তাৰিখে তেওঁ NOCখন দিলে। তেওঁ কিয়ৰ ভিত্তিত এই NOCখন দিলে? NOCত সি লিখি দিছে যদি পাব্লিক কোনো কমপ্লেইন থাকে তেনেহ'লে সেইটো ঠাইৰ পৰা বেলেগ ঠাইত স্থানান্তৰ কৰা হ'ব। আমি সিহঁতৰ NOCত দিয়াৰ আগতেই পাব্লিক কমপ্লেইন কৰিছোঁ। যদি পাব্লিক কমপ্লেইন আগতে হৈছে তাহলে আমাৰ চেয়াৰমেনে কেনেকৈ NOCখন দিলে? 2 নম্বৰ কথা, য'তে নেকি তেওঁ NOCখন দিছে তাৰ 100 মিটাৰৰ ভিতৰত আমাৰ এখন শিৱ মন্দিৰ আছে, আৰু 50 মিটাৰ ভিতৰত এখন ডাঙৰ ইনষ্টিটিউট আছে। লগতে 50 মিটাৰৰ ভিতৰত আৰু এখন সুৰা বিপণীৰ দোকান আছে। এইবিলাক থকা সত্ত্বেও আমাৰ চেয়াৰমেন চাহেবে কোনো ইনকুৱাৰী নকৰাকৈ কেনেকৈ দিলে? আৰু যদি তেওঁ ইনকুৱাৰী কৰিছে তাহলে ৰাইজৰ আগত তেওঁ স্পষ্ট কৰক যে আমি ইনকুৱাৰী কৰি আমি এই NOCখন দিছোঁ। আৰু বোৰ্ড মিটিঙত প্ৰত্যেক খণ্ড আয়ুক্তই যেতিয়া নাকচ কৰিছে যে এইখন দিব নালাগে, তেওঁ আমাৰ ৰাইজৰ আগত অৱগত কৰক যে কি হিচাপত, কি ভিত্তিত, কি গ্ৰাউণ্ডত তেওঁ এই NOCখন দিলে। এখন মদৰ বিপণীৰ NOC দিবলৈ গ'লে কমপ্লিট তেওঁ ডাটাখন চাব লাগে যে কি ছিষ্টেম আছে, কি ল আছে। তেওঁ লটো ফ'ল' কৰিব লাগিছিল, তেওঁ কোনো লয়ে ফ'ল' কৰা নাই। তেওঁ স্বেচ্ছাচাৰিতা, তেওঁ নিজৰ ইচ্ছামতে খেম খুচিমতে কাম কৰি আছে। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। অসম কলেজ শিক্ষক সংস্থা DSS কানৈ মহাবিদ্যালয় গোটৰ উদ্যোগত আজি 27 সংখ্যক যোগীৰাজ বসু স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়। অসম কলেজ শিক্ষক সংস্থা DSS কানৈ মহাবিদ্যালয় গোটৰ সম্পাদক ডক্টৰ উত্তম মোহনে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন মুৰব্বী অধ্যাপিকা ডক্টৰ অৰ্চনা শৰ্মা। অসম কলেজ শিক্ষক সংস্থা DSS কানৈ মহাবিদ্যালয় গোটৰ উদ্যোগত আজি 27 সংখ্যক যোগীৰাজ বসু স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অসম কলেজ শিক্ষক সংস্থা DSS কানৈ মহাবিদ্যালয় গোটৰ সম্পাদক ডক্টৰ উত্তম মোহনে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন মুৰব্বী অধ্যাপিকা ডক্টৰ অৰ্চনা শৰ্মাই সমৃদ্ধিৰ অৰ্থনীতি আৰু দৰ্শন শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে। ডক্টৰ শৰ্মাই বক্তৃতা প্ৰসংগত কয়, অৰ্থনৈতিক দাৰ্শনিক আৰু মনোবৈজ্ঞানিক প্ৰেক্ষাপটত অৰ্থনীতিয়ে মানুহৰ জীৱনলৈ কেনেদৰে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে সেই বিষয়ে তথ্য সহকাৰে বিশ্লেষণ আগবঢ়ায়। মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটি সভাপতিত্ব কৰে অসম কলেজ শিক্ষক সংস্থা DSS কানৈ মহাবিদ্যালয় গোটৰ সভাপতি ডক্টৰ চন্দনা গোস্বামীয়ে। প্ৰাক্তন মুৰব্বী অধ্যাপিকা ডক্টৰ অঞ্জলি ফুকনে উদ্বোধন কৰা বক্তৃতানুষ্ঠানটি তেওঁ ডক্টৰ যোগীৰাজ বসুৰ শৈক্ষিক আৰু কৰ্মজীৱনৰ আলোকপাত কৰে। অধ্যাপিকা ডক্টৰ চয়নিকা গোস্বামীৰ মংগলাচৰণ আৰু পৰিচালনা সমিতিৰ সভাপতি অভিমন্যু বৰুৱাই বন্তিৰ প্ৰজ্বলন কৰা অনুষ্ঠানটিত উপস্থিত সকলোকে আদৰণি জনাই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই কয়
ডক্টৰ যোগীৰাজ বসু এগৰাকী শৈক্ষিক নেতা আছিল আৰু আজিৰ পৰা ৮০ বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খনৰ তেওঁ আছিল এজন স্বপ্নদ্ৰষ্টা। তেওঁ এগৰাকী দূৰদৰ্শী ব্যক্তি আছিল আৰু শিক্ষা সকলোৰে বাবে সুলভ হ'ব লাগে এই দৰ্শনত তেওঁ বিশ্বাসী আছিল। উত্তৰ পূব ভাৰতৰ ডিব্ৰুগড় অঞ্চলত উচ্চ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত তেওঁ অক্লান্তভাৱে পৰিশ্ৰম কৰিছিল। তেওঁ গঢ়ি যোৱা মূল্যবোধ আৰু আদৰ্শৰে মহাবিদ্যালয়খন উজ্জীৱিত কৰি ৰখাত মহাবিদ্যালয়ৰ সকলোকে ধন্যবাদ জনায়। ডক্টৰ বসুৰ শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু তেওঁৰ স্মৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ কেইবাগৰাকীও প্ৰাক্তন অধ্যাপক অধ্যাপিকাক সম্বৰ্ধনা জনোৱা হয়। আমাৰ মাজত উপস্থিত আছে ডক্টৰ সুলতানা হাজৰিকা বাইদেউ। আমাৰ মাজত উপস্থিত আছে অনুষ্ঠানটিত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ প্ৰিয়দেৱ গোস্বামী, অসম কলেজ শিক্ষক সংস্থাৰ কাৰ্যবাহী সদস্য ডক্টৰ দীপংকজ গগৈকে ধৰি ভালে সংখ্যক অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী, বহুকেইগৰাকী প্ৰাক্তন অধ্যাপক অধ্যাপিকা আৰু শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মুখ্য বক্তাৰ লগত একমত বিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। শেষত শলাগ জ্ঞাপন কৰে মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ চয়নিকা গোস্বামীয়ে। DSS কানৈ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত প্ৰত্যেক বছৰে এটা বক্তৃতা অনুষ্ঠিত কৰি আহিছে আৰু এই বক্তৃতাটো আমাৰ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ যোগীৰাজ বসুৰ নামত অনুষ্ঠিত কৰি আহিছে। এইবাৰ এই বক্তৃতাটো প্ৰদান কৰিবৰ কাৰণে আমাৰ শিক্ষক গোটে নিমন্ত্ৰণ কৰি আনিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ অৰ্চনা শৰ্মা। তেওঁ সমৃদ্ধি, অৰ্থনীতি আৰু দৰ্শন শীৰ্ষক এই বক্তৃতাটো আজি প্ৰদান কৰে। খুব সুন্দৰভাৱে তেওঁ বক্তৃতাটো প্ৰদান কৰে আৰু যোগীৰাজ বসুৰ যি সপোন আছিলে সেই সপোন বাস্তৱত উপনীত কৰিবৰ কাৰণে কানৈ মহাবিদ্যালয়ে তেওঁৰ চিন্তা আৰু দৰ্শনক কেনেকৈ আহি থকা প্ৰজন্মৰ মাজত প্ৰচাৰ কৰিব, সজাগতা সৃষ্টি কৰিব, এই সম্পৰ্কে আমাৰ মহাবিদ্যালয়খনে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি আহিছে। মই শিক্ষক গোটক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এটা খুব সুন্দৰ সমৃদ্ধি, অৰ্থনীতি আৰু দৰ্শন শীৰ্ষক এটা বক্তৃতা প্ৰদান কৰিছে। আমি এই বক্তৃতাৰ যোগেদি তেওঁৰ স্মৃতি আজি সজীৱ কৰি তুলিছোঁ আৰু এটা কথা হয়তো আমি প্ৰত্যেকজনে অনুভৱ কৰোঁ যে যোগীৰাজ বসুৱে আমি 1945 চনতে যি সপোন দেখিছিলে সেই সপোন আছিল শিক্ষাৰ দ্বাৰা সমাজখন পৰিৱৰ্তন কৰা সপোন আৰু এটা পৰিৱৰ্তনশীল শক্তি হিচাপে তেওঁ কাম কৰিছিলে আৰু কেৱল কানৈ মহাবিদ্যালয় নহয়, 3খন মহাবিদ্যালয়ৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে। তেনেগৰাকী পণ্ডিতপ্ৰৱৰ পুৰুষৰ নামত এটা বক্তৃতা প্ৰদান কৰা হৈছে, বক্তৃতা অনুষ্ঠিত কৰিছে। মই সেইকাৰণে শিক্ষক গোটৰ প্ৰত্যেকজন সদস্যৰ লগতে সভাপতি সম্পাদকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যি 27 সংখ্যক আজি বক্তৃতাটো প্ৰদান কৰে। আৰু যোগীৰাজ বসুৰ যি চিন্তা, সেই চিন্তা হয়তো ডিব্ৰুগড়ৰ পৰা বাহিৰলৈ গৈছে। তেওঁ নিজেও এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত আছিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ এগৰাকী অধ্যাপক আছিল। গতিকে তেখেতে যিখিনি চিন্তা কৰিছিলে সেই চিন্তাক আমি আগুৱাই নিবৰ কাৰণে শিক্ষক গোটে পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠানটো শিক্ষক গোটে নিমন্ত্ৰণ কৰা অনুসৰি এই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অঞ্জলি ফুকনে উদ্বোধন কৰে আৰু মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যাপক অধ্যাপিকাসকলো উপস্থিত থাকে। আমাৰ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াত অংশগ্ৰহণ কৰে। খুব এটা সুন্দৰ আজি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মই পুনৰবাৰ শিক্ষক গোটক এনে এটা মহান কাম আগুৱাই নিয়াৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰি আহিছে প্ৰত্যেক বছৰে, মই সেইসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পণ্ডিতপ্ৰৱৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ যোগীৰাজ বসুক মই স্মৰণ কৰিছোঁ। তেওঁৰ আত্মা য'তেই নাথাকক, শান্তি থাকক, কুশলে থাকক। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানাৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন।
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ লেখাপানী টিৰাপৰ টিপং নৈত এখন অবৈধ কয়লা পৰিবাহী ট্ৰেইলৰ নৈৰ মাজত আবদ্ধ হৈ পৰে এজাক বৰষুণৰ ফলত পাহাৰীয়া নৈখনৰ ঢলে গাড়ীখন সম্পূৰ্ণৰূপে বুৰাই পেলাই প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে গাড়ীখনৰ চালক আৰু সহযোগীজনৰ লেখাপানী টিৰাপৰ টিপং নৈত অঘটন এখন অবৈধ কয়লা পৰিবাহী ট্ৰেইলাৰ নৈৰ মাজত আবদ্ধ প্ৰথমপি প্ৰাণ ৰক্ষা পৰিল গাড়ীখনৰ চালক আৰু সহযোগীজনৰ বিগত বহুদিন ধৰি উৎকট গৰমৰ ফলত সমগ্ৰ ৰাজ্যৰ জনসাধাৰণ ব্যতিব্যস্ত হোৱাৰ পাছতেই কালি নিশা এজাক বৰষুণ হয় এই বৰষুণজাকৰ ফলত পাহাৰীয়া নৈখনৰ ঢলে গাড়ীখন সম্পূৰ্ণৰূপে বুৰাই পেলায় ইয়াৰ পৰা এটাই কথাই প্ৰমাণ হয় যে বৰ্তমানেও পাহাৰপুৰ অঞ্চলত প্ৰশাসনৰ জ্ঞাতেই কয়লাৰ অবৈধ চোৰাং কাৰবাৰ চলি আছে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আজিৰ শেষৰটো বাতৰি ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাৰ অন্তৰ্গত 1 নং দিহিংহুলা গাঁৱত নিশা প্ৰদীপ তিৰ্কীৰ বাসগৃহত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় অগ্নিকাণ্ডত প্ৰায় 5 লাখৰো অধিক সামগ্ৰী নষ্ট হৈছে বুলি জানিব পৰা গৈছে টেঙাখাটৰ 1 নং দিহিংহুলা গাঁৱত ভয়ানক অগ্নিকাণ্ড সংঘটিত ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাৰ অন্তৰ্গত 1 নং দিহিংহুলা গাঁৱত নিশা প্ৰদীপ তিৰ্কীৰ বাসগৃহত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ডত প্ৰায় 5 লাখৰো অধিক সামগ্ৰী নষ্ট হৈছে বুলি জানিব পৰা গৈছে 6:30 বজাত আমাৰ ঘৰটো জুই লাগিলে তাৰ পিছত শ্বৰ্ট চাৰ্কিট হৈ কিনে যিমান সম্পত্তি আছিলে চব জ্বলিলে কাগজ পত্ৰ আছিলে চব জ্বলিলে ট্ৰেক্টৰ পইচাও আছিলে 60,000 মোৰ ভাই এটা বাহিৰত আছে সিও দিছিলে 30,000 ইটা কিনিবৰ কাৰণে এইকেইটা চব থোৱা আছিলে ওলাব নোৱাৰিলোঁ প্ৰায় 5-6 লাখ মান গ'ল সম্পত্তি এনেকুৱা আছিলে গডৰেজ চডৰেজ যিমান আছিলে চব জ্বলিলে এইটো কাৰণে চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ চৰকাৰ ফালৰ পৰা কিবা এটা সহায় কৰি দিব ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আজিৰ প্ৰাইম নিউজ ইমানেই আছিল মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন নমস্কাৰ